নমস্কাৰ। আই সমান হবকুণ, নৈ সমান ববকুণ, মাতৃৰ মৰমৰ তুলনাই নাই। সেয়েহে কয় মাতৃৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। এই পৃথিৱীখন দেখুওৱা মূল মানুহগৰাকী হৈছে আই। প্ৰতিজন সন্তানেই আইৰ আঁচলত ধৰি পৃথিৱীখন চাবলৈ শিকে। অসমীয়া সাহিত্যত আইক লৈ বহুতো কবিতাৰ সৃষ্টি হৈছে আৰু আগলৈও হৈ থাকিব, তাত কোনো সন্দেহ নাই। তেনে এটি কবিতা হ'ল আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ মৰমৰ আই। যিসকলে এই কবিতাটো পঢ়িছে সেইসকলে মনৰ এটা কোণত নিশ্চয় আজিও কবিতাটো সাঁচি ৰাখিছে। আহকচোন আজি আমি আগৰৱালাদেৱৰ এই কবিতাটোৰ জৰিয়তে মাৰ আঁচলত ধৰি ডাঙৰ হোৱা সেই অতীতৰ দিনবোৰলৈ উভতি যাওঁ। কবিতাৰ শিৰোনাম মৰমৰ আই। কবি আনন্দচন্দ্ৰ আগৰৱালা, আবৃত্তি মধুমিতা গগৈ। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌ সনা মিঠা মাটি পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই। টোপনিত লাল কাল মুখখনি চাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেবে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি। নিচুকাইছিল কোনে মোক নাম গুণ গাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম। চেনেহ ভকতি মোৰ বাহু সদায়, তজু চৰণত সেৱা মোৰ মৰমৰ আই। ধন্যবাদ।